বিহুৰ মাছ আৰু এয়া হৈছে মাংস। আৰু কিহৰ মাংস আপোনালোকে গেছ কৰক দেই, মই কিন্তু নকওঁ। মাছৰ কাষত আছে 1 নম্বৰ মেকুৰী আৰু 2 নম্বৰ মেকুৰী। সেইটো হৈছে আমাৰ ডুপ্লিকেট মেকুৰী। হেল্ল' ফ্ৰেণ্ডছ, মই প্ৰিয়ংকাই সকলোকে স্বাগতম জনাইছোঁ নতুন বৰ্ষৰ প্ৰথমটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে কুশলে আছে। ভিডিঅ'টোৰ আৰম্ভণিত মই সকলোলৈকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হৈছে মাঘ বিহুৰ উৰুকা, আৰু উৰুকাৰ দিনটোতনো কি কৰোঁ দিনটো আপোনালোকক সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ ঘৰলৈ অহাৰ আজি 4 দিনেই হ'ল, কিন্তু কিছু নেটৱৰ্ক প্ৰব্লেম, আৰু ঘৰতো জানেই বিহুৰ কিমান কাম থাকে পিঠা পনা বনোৱা, তাৰ কাৰণে কোনো ধৰণৰ ভিডিঅ' বনোৱা হোৱা নাছিল। আৰু আজি আৰম্ভ কৰিছোঁ উৰুকাৰ দিনা ভিডিঅ'টি। তেন্তে বলকচোন আজি উৰুকাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল। আৰু এতিয়া 12টাই বাজিব হৈছে। এইফালে মায়ে ৰুকি আছে নাৰিকলৰ লাডু বনাবৰ কাৰণে, আৰু এইফালে মই বজাই আছোঁ গান বিহুৰ। ব্লুটুথ স্পীকাৰ এটা কিনি আনিছিলোঁ, মই গান বজাই আছোঁ। আৰু বিহু বুলি এয়া হৈছে আমাৰ মাছ, বিহুৰ মাছ আৰু এয়া হৈছে মাংস। মায়ে মোক ক'লে নাৰিকলখিনি তই ৰুক, মোৰ অলপ কাম আছে, মই আহি আছোঁ। এতিয়া মই নাৰিকলখিনি ৰুকি দিওঁ মাক। বিহুত যিমানেই পিঠা পনা নবনাওঁ কিয়, মোৰ ফেভাৰেট হৈছে নাৰিকলৰ লাডু। আৰু ঘৰত যিমান নাৰিকলৰ লাডু বনায় তাৰে 100%ৰ 80% মোৰ পেটত যায়, আৰু বাকীহে 20% ঘৰৰ মানুহ বা আলহী দুলহী আহিলে যায়গৈ। কাৰণ মোক নাৰিকলৰ লাড়ু হ'লে একো নালাগে, মই এদিনত 5-6 টকা নাৰিকলৰ লাডু খাওঁ। হ'ব পাৰে পেটৰ বেমাৰ হ'ব পাৰে, কিন্তু হ'লেও মই খাই বহুত ভাল পাওঁ। আৰু আপোনালোকৰ মাঘৰ বিহুত কি প্ৰিয় কমেণ্ট কৰি জনাবচোন। আৰু এয়া আমাৰ নাৰিকল ৰুকি হৈ গ'ল লাড়ুৰ কাৰণে। মায়ে এতিয়া ইয়াতে কিবা কিবি আকৌ মিক্স দি লাড়ু বনাব, আৰু যিমানকেইটা লাড়ু হয় তাৰে আধা মোৰ পেটতেই যাব। আমাৰ ঘৰৰ খেতিৰ পুই মোৰ বাৰ বহুত ফেভাৰিট, মই কিন্তু নাখাওঁ। ইয়াৰ লগত ভজা আলুকেইডোখৰহে খাওঁ মই, ৰঙা হৈ কাৰণে। এইফালে মায়ে নাৰিকলৰ লাড়ু বনাবলৈ নাৰিকল ভাজি আছে, আৰু দেউতাই আনিছে বিহু বুলি মাছ। এয়া আমাৰ নাৰিকলৰ লাডু তৈয়াৰ হৈ। এইফালে পাপুবাহঁতৰ বিহু লাগিলেই, মাছ ভাজিয়ে আছে। আৰু মাছৰ কাষত আছে 1 নম্বৰ মেকুৰী আৰু 2 নম্বৰ মেকুৰী। আৰু সেইটো হৈছে আমাৰ ডুপ্লিকেট মেকুৰী, বাকী এইকেইটা অৰিজিনেল মেকুৰী। আৰু এয়া আমাৰো বিহুৰ প্ৰস্তুতি আৰম্ভ হৈ গ'ল। মায়েও মাছ ভাজি আছেহি জুইত। সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে, আৰু মোৰ কাম এটাই, সেইটো হৈছে ভিডিঅ' বনোৱা আৰু আপোনালোকক দেখুওৱা আমাৰনো বিহু কেনেকৈ চেলিব্ৰেশ্যন কৰোঁ আমি। আৰু এয়া আমাৰ দুপৰীয়াৰ সাজ ৰেডি হৈ গ'ল। পুই গুটি ভজা মাছ, দাইল, ভাত চিম্পলকৈ। আৰু আমি টিভি চাই ভাত খাম এতিয়া। 2000 years later. ভোগালী বিহুত আপোনালোকে যিমানেই কাম নকৰক কিয়, আপোনালোকৰ কাম কেতিয়াও শেষ নহয়, কাম ওলোটাই বাঢ়িহে যায়গৈ। আৰু আজি 4 দিন হ'ল মই ঘৰলৈ অহাৰ, আৰু অহাৰ দিনৰ পৰা দেখি আছোঁ মাহঁতক ইটো কৰা সিটো কৰা, আৰু আজিলৈ কাম শেষেই হোৱা নাই। আৰু ময়ো মাহঁতক আহি হেল্প কৰি দিলোঁহি কিছুমান কামত, পিঠা পনা বনোৱাটো অলপ হেল্প কৰি দিলোঁ। যিহেতু মই সিমান ভালকৈ নাজানো, এক্সপাৰ্ট নহয়, মা আৰু বায়ে মিলি বনালে, মই অলপ চলপ লাগি দিলোঁ, যি কৰিব পাৰোঁ ভাতকেইটা বনাই তেনেকৈ অলপ হেল্প কৰি দিছোঁ মাহঁতক।
আৰু আজি ভাত খোৱাৰ পিছৰ পৰা কিছুমান সৰু সুৰা কাম কৰিলোঁ, তেনেকৈ মোৰ ভিডিঅ'টো আধৰুৱাই হৈ ৰ'ল। এতিয়া 5:30 বাজিলে। মই ভগৱানৰ ওচৰত ধূপ চাকি জ্বলাই অকণমান ফ্ৰেছ হৈ আহিছোঁ আৰু বায়ে এতিয়া বনাই আছে তেল পিঠা। আহকচোন চাওঁগৈ। আৰু এয়া বায়ে বনাই আছে তেল পিঠা। আহকচোন চাওঁ আজি উৰুকাৰ স্পেচিয়েল কিনো আছে আমাৰ উৰুকাৰ এসাঁজত। এয়া হৈছে আলু আৰু ব্ৰকলি ভাজি। ইতিমধ্যে বায়ে ভাজি থ'লেই হৈ গ'ল ভাজি। আৰু এইফালে মই বনাই আছোঁ মাছৰ আঞ্জা। আৰু মাছৰ আঞ্জা বনাম বিলাহী আৰু ফুলকবিৰে। আৰু উৰুকাৰ স্পেচিয়েল কিনো বনাম আৰু সেইটো এতিয়া আপোনালোকক নকওঁ। আপোনালোকেতো গম পাইছে আজি সকলোৱেতো মাংসই খায়। আৰু কিহৰ মাংস বনাম কি বনাম সেয়া আপোনালোকক অলপ পিছত দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক কিনো মাংস বনাম আজি। মই নবনাওঁ, বায়ে বনাব, যিহেতু মাংস বনোৱাত এক্সপাৰ্ট হৈছে মোৰ বা, মই নহয়। আৰু মই জাষ্ট বাক হেল্প কৰিবৰ কাৰণে কৈছোঁ যে মাছৰ আঞ্জাখন মই বনাম, যিহেতু সেইখন অলপ ইজি হয় মোৰ কাৰণে। গতিকে আহক এতিয়া মাছৰ আঞ্জাখন বনাই লওঁ আৰু তাৰে পিছত স্পেচিয়েলনো কি বনাওঁ সেয়া আপোনালোকক দেখুৱাম। আৰু এইফালে খৰিত বায়ে বনাই আছে আজিৰ উৰুকা স্পেচিয়েল মাংস। আৰু কিহৰ মাংস আপোনালোকে গেছ কৰক দেই, মই কিন্তু নকওঁ। এয়া হৈছে আমাৰ মাংসৰ চেফ। আমাৰ খোৱা লোৱা হৈ গ'ল আৰু আজিৰ আমাৰ উৰুকাৰ এসাঁজটো আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকে চাই ভাল পাইছে আৰু আগলৈও এনেদৰে মোক মৰম দি যাব। যিহেতু নতুন বছৰৰ প্ৰথমটি দিনত মই ভিডিঅ' বনাব নোৱাৰিলোঁ, গতিকে আগৰ বছৰৰ নিচিনাকৈ নতুন বছৰকেইটিতো যাতে আপোনালোকে মোক এনেদৰে মৰম আৰু ছাপোৰ্ট কৰি আগবঢ়াই লৈ যাই থাকে। আৰু আজিলৈ আহিছোঁ। আপোনালোকেনো কেনেকৈ মাঘ বিহুটো উদযাপন কৰিছে মোক জনাবলৈ নাপাহৰিব। মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।